তো আমি এতিয়া যাত্ৰাটো আৰম্ভ কৰিছোঁ। গৈ আছোঁ আমি মাটিয়া, বহুত দূৰলৈ মাটিয়া। বড়োসকলৰ পাইছোঁহি আমি চাৰাপৰা লৈ এইখনতে। খুব মেক্সিমাম স্পীডত গাড়ীবোৰ চলাই এইবিলাক দেখা নাই কিমান স্পীডত আহি আছে। I going to Matias Siba Puja. So আপোনালোকে চাই যাওক যাত্ৰাটো কৰি আছোঁ মাটিয়া নন্দেশ্বৰ শক্তিপীঠলৈ, প্ৰাচীন মাটিয়া শিৱ মন্দিৰ যাই আছোঁ। গাঁৱৰ মাজেৰে বেছি শুনিব লগা যাত্ৰাটো আৰম্ভ কৰোঁ। কিন্তু এই ৰ'দটো হৈছে মাটিয়া টু পিছফালে দুধ নৈ, এইফালে গৈ থাকিলে আমি পাম মাটিয়াত অৱস্থিত আমাৰ মহলবলে গাঁৱত আহি ইতিমধ্যে আমি আহি পাইছোঁহি। তো চাই থাকক কি কৰে কি নকৰে। মই আৰু কি কৰিম, মই গৈছোঁ আৰু কি কৰা যায় আজি কৰিব গৈছোঁ আৰু মানুহে চাই যাওক। মানুহ ভিৰ আজি খুব দৰ্শক দিয়ে মোৰ। শ্ৰী নন্দেশ্বৰ শক্তিপীঠ মন্দিৰত আহি সেৱা চেৱা কৰিলোঁ আৰু পিছফালে আমি আছোঁ ভাল লাগছে না পূজাতে আজি? হা ভাল লাগছে। কিমান দিনৰ পৰা চলি আছে এটা পূজা? সোমবাৰ মানে শাওণ মাহৰ প্ৰথম সপ্তাহত প্ৰায় আজি সপ্তাহ কেইটা বজাত আহিব এটা? এতিয়াতো সময় হৈছে আৰু আমাৰ বন্ধ কৰিব লাগে 1টা বজাত পিছত এতিয়া ঘৰত যাবি? ঘৰত যাম। ৰঘুনে আছে 5 সপ্তাহ কি আছে এটা নাই ৰাতিপুৱা খালি চাহ খাই পেটগিলা গণ্ডগোল হৈ যায়। চাহ খাৱা খালি লাল চাহ, গাখীৰ খোৱা? গাখীৰ ক'ত খোৱা? মই পূজা এটা দেখি আছোঁ। Dia bersihkan baca karat jabal itu saja. Itu bisa kenapa oleh semua seperti yang karat berdasarkan.
দলংটো কোনটো নদীৰ দলং সেইটো কম লাগিব ন দেখি থকা দলংটো কৰ দলং যদি কোনোবাই জানে জনাবিচোন কমেণ্ট কৰি না ইউটিউব বনাইছোঁ কোনটা নদীৰ দলং সেই নাজানিব বাৰু কাম নকওঁ দেখোন দে Oke, যাত্ৰাটো আৰম্ভ কৰিলোঁ এতিয়া গৈ আছোঁ আমি বিদ্যালয়ত নৰংগী হাই ছেকেণ্ডাৰী স্কুললৈ সেইটো ৰাস্তা খুব মজবুত চলাই গৈ আছোঁ চাই যাওক কি মজা কি সুন্দৰ পৰিৱেশ চাৰিওফালে চাই যাওক এতিয়া আমি যাত্ৰাটো গৈ আছোঁ